এইটো কাটা আপেল কাটিলে আপোনালোকে বাকলিটো পেলাই দিয়ে নেকি বাৰু? মই কিন্তু বাকলিটো পেলাই দিওঁ, কাৰণ বাকলিটোত নানা ৰকম বস্তু সানে বুলি আজিকালি কোৱা শুনো। সেইকাৰণে মানে বাকলিটো খাবলৈ বেয়া আনি দিওঁ, বুজিছেনে? ফ্ৰুটছ খালে আগবেলাতে খাব লাগে বুলি কয়, সেইকাৰণে মই আগবেলাতে কাটিছোঁ। এয়া আপেল। আৰু এটা বস্তু দেখাম দেই আপোনালোকক, সেইটো দেখাইছোঁ মানে কেনেকুৱা কি কথা কি বস্তু আপোনালোকে ক'বচোন দেই। মোৰ নামটো পাহৰি থাকিলোঁ, নামটো কি আছিলে বাৰু? আপোনালোকে বাৰু চাগে খাইছে নাই ক'ব নোৱাৰোঁ। গছত খুব ধুনীয়াকৈ লাগে, ফল মূল মানে মানুহে ফুল বুলি ভাবে, ফুলৰ গুটি বুলি ভাবে, কিন্তু ফুল নহয় আচলতে খোৱা বস্তুৱে। কিন্তু যিসকলে জানে সেইসকলে জানে, আৰু যিসকলে নাজানে তেওঁলোকে সেইটো ফুলৰ গুটি বুলিয়ে ভাবে। দূৰৰ পৰা ফুলৰ গুটি নিচিনা লাগে, সেইকাৰণে মানে মানুহে দূৰৰ পৰা ফুলৰ গুটি বুলি সেইকাৰণে চিনিও নাহে। কিছুমানে আকৌ যিবিলাকে জানে নহয় টুকি লৈ যায়, বৰ বেয়া। আমাৰ ঘৰত নাই, মোৰ ছোৱালী ঘৰত আছে এইটো বস্তু। সেইকাৰণে তাই মানে লাগিলে প্ৰতি বছৰে দিয়ে আৰু সেইকেইটা বস্তু। এইটো কথা কৈছোঁ, এইটো নামটো কি আপোনালোকে জানেনে বাৰু ক'বচোন দেই। মই পাহৰি থাকিলোঁ সঁচা কথা ক'বলৈ গ'লে। এনেকৈ কাটি দিম, এয়া কাটি আছোঁ। সৰুকৈ কাটি দিব লাগিব, এতিয়া আমাৰ জানে নহয় আৰু ডেকাৰ কাম এইবিলাক। নিমখ অকণ দি দিব লাগিব। দীপশিকা গৈছে। কেইবাদিনো আছে থাকিলে এটা বেয়া হৈ গ'ল। বেয়াটো খাবলৈ দিবলৈ বেয়া লাগে, কিন্তু নিমখ অকণ ছটিয়াই দিওঁ ৰ'বা। নাখাওঁ। বৰ মিঠা বা আপেলটো।